হেল্ল' এভৰিৱান, মিনাছ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই 5 মিনিটতে বনাব পৰা ব্ৰেকফাষ্টৰ ৰেচিপি এটা লৈ আহিছোঁ। আজি মই বনাব গৈ আছোঁ পিঠাগুড়ি দি বনাব পৰা এটা চিম্পল ৰেচিপি। এই পিঠাটোক খোলা চাপৰি পিঠা বুলিও কোৱা হয়। এই পিঠাটো বনাব অতি সহজ আৰু অতি কম বস্তুৰে এই পিঠাটো হৈ যায়। তেনেহ'লে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পানী পিঠা বনাবলৈ মই লৈছোঁ চাউলৰ গুড়ি আধা বাটি, সোৱাদ অনুসৰি নিমখ, আৰু এতিয়া অলপ অলপকৈ পানী দি বেটাৰটো বনাই ল'ম। আৰু বেটাৰখিনি বেছি ডাঠো নকৰিব আৰু পাতলো নকৰিব, কাৰণ বেছি ডাঠ কৰিলে পিঠাটো খাবলৈ ভাল নহ'ব আৰু ডাঠ হ'ব, আৰু বেছি পাতল নকৰিব যাতে পিঠাটো ভাল হয়। আৰু এতিয়া মই অলপ মিঠাতেল দি দিছোঁ, আৰু মিঠাতেল দি মই ভালকৈ মিঠাতেলখিনি মিক্স কৰি ল'ম যাতে বেটাৰটোত ভালকৈ মিহলি হৈ যায়। এয়া চাওক, মই বেটাৰটো বেছি ডাঠো কৰা নাই পাতলো কৰা নাই, গতিকে মোৰ বেটাৰটো ৰেডি হৈ গৈছে। এতিয়া টাৱা এখন গেছত পাতি লৈছোঁ আৰু গৰম হ'ব দিম টাৱাখন ভালকৈ। তেল অলপ প্ৰথমে মই দিছোঁ যাতে পিঠাটো লাগি নধৰে। বেছি তেল নিদিব, কাৰণ বেটাৰটোত অলৰেডি মিঠাতেল দিয়া হৈ গৈছে, নহ'লে বেছি তেল হৈ যাব, খাবলৈ ভাল নহ'ব। তেল গৰম হৈ গৈছে, এতিয়া মই বেটাৰটো দি দিম। বেটাৰটো দিয়াৰ পিছত মই টাৱাখন লাহে লাহে ঘূৰাই দিম, তেতিয়া পাতল হ'ব আৰু ডাঙৰো হ'ব পিঠাটো। আৰু এতিয়া ঢাকনখন লগাই দি ল' ফ্লেমত 2 মিনিটৰ কাৰণে ভালকৈ সিজিবলৈ দিম। আৰু ঢাকনখন খুলি মই পিঠাটো এখন হেতাৰ সহায়ত ওলোটাই দিম। আৰু পিঠাটো লাগি ধৰা নাই দেখিছে, কাৰণ অলপ মই মিঠাতেল দি লৈছিলোঁ। মিঠাতেল অলপ দি ল'লে লাগি নধৰে, পিঠাটো ধুনীয়াকৈ উল্টা হৈ আহে। আৰু হেতাখনত মই ইপিটি সিপিটি কৰি দিম, আৰু 1 মিনিটৰ কাৰণে ইপিটি সিপিটি কৰি পেলাই মই পিঠাটো অলপ ভাজি ল'ম। এখন পিঠা হৈ গৈছে মোৰ, এইখন এতিয়া মই নমাই লৈছোঁ। আৰু 2 নম্বৰ পিঠাটোত মই তেল দিয়া নাই, কাৰণ তেল আগতে দি লৈছোঁ, এতিয়া দিব নালাগে, বেটাৰটোত দিয়া হৈ আছে। আৰু এইখনো মই চেম আগৰ দৰে লাহে লাহে কৰি মই ঘূৰাই থাকিম আৰু পিঠাটো পাতল কৰি দিম। এইখন পিঠাও মই চেম আগৰ দৰে ল' ফ্লেমত সিজিবলৈ দিম ঢাকন লগাই। এতিয়া ঢাকন খুলি মই ইপিটি সিপিটি কৰি থাকিম এখন হাতাৰ সহায়ত, যেনেকৈ আগৰটো কৰিছিলোঁ তেনেকুৱাৰ দৰে চেম। আৰু বাকী থকা পিঠাকেইখনো মই আগৰ দৰে একেটা প্ৰচেছতে বনাই ল'ম। আৰু এই পিঠাটোক আমি ইয়াত পানী পিঠা বুলি কওঁ, বহুতে সহস্ৰমুখী আৰু খোলা চাপৰি পিঠা বুলিও কয়। আপোনালোকৰ ঠাইত এই পিঠাটোক কি বুলি কয় এবাৰ কমেণ্ট কৰি জনাবচোন। মোৰ পানী পিঠা ৰেডি হৈ গৈছে। মই এই পানী পিঠাটো চচৰ লগত আজি খাম, আৰু আপোনালোকে যিকোনো আলু ভাজি আৰু জামৰ লগত খাব পাৰে, খাই খুব ভাল লাগে। এবাৰ ৰাতিপুৱা ট্ৰাই কৰি চাবচোন, ৰাতিপুৱা ব্ৰেকফাষ্টত খুব কম সময়তে এই ৰেচিপিটো বনাব পাৰি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব, আৰু যিসকল নতুন দৰ্শকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।